অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। যিহেতু পূজাৰ বতৰ, পূজা চাব আহিছোঁ। পূজা চাব আজি আহিছোঁ আৰু চাংচাৰিত আহিছোঁ। মোৰ লগত আছে কৈলাশ। হাই গাইজ। পূজা চাব আহিছোঁ চাংচাৰিত, কিন্তু পূজা সলাই চিনি পোৱা নাই এতিয়ালৈকে। বেলেগ ৰাস্তা দি আহিছোঁ। মেইন পূজাটো হ'ল সিফালে। ক'ত বা আছে এতিয়া? ৰঙিয়া লাইনত। ৰঙিয়া লাইন ন? বাকী কালি গ'লোঁ পুঠিমাৰিত, কিন্তু ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ সেই আৰু আজি দেখাই আছোঁ। আপোনালোকে এতিয়া যাই আছোঁ আপোনালোকক তাতে ডাইৰেক্ট পূজা হলাত দেখুৱাম। এইবাৰ একদম পূজা হলাত লগ পাম। বৰ্তমান এই গেট পালোঁৱে আৰু সোমামেই আৰু। এয়া আমি আহি পালোঁ। এইটো গেটটো কি ধুনীয়াকৈ বনাইছে, আৰু এইটো মণ্ডপ কৈলাশ পৰ্বতৰ নিচিনাকৈ বনাইছে, আৰু ওপৰত সেই শিৱৰ মূৰ্তি এটা ৰাখিছে। বহুত ধুনীয়া লাগিছে। ৰাৱণো বনাইছে এটা জ্বলাবৰ বাবে, আৰু এইবিলাক চেলফি পইণ্ট। মণ্ডপটো চাওঁ কি ধুনীয়া, কি ধুনীয়া লাগিছে একদম কৈলাশ পৰ্বতেই আৰু দেখাত। এয়া মণ্ডপৰ ভিতৰত সকলোৱে দেৱীৰ পূজা অৰ্চনা কৰি আছে। আমিও আহিলোঁ, সেৱা এটা লৈ লওঁ। পূজা চাব আহিলেতো সেৱাটো নল'লে আৰু পূজা চোৱা যেন নালাগে ন। এইটো ৰাস্তাৰে বাহিৰ ওলাই যাব লাগে, মানে সোমোৱাটোও বেলেগ আৰু ওলোৱাটোও বেলেগ, দুটা ৰাস্তা আছে। সোনকালে সকলোৱে ফটো উঠাতে ব্যস্ত। ইয়াতে আমি উঠিলোঁ বাৰু। সোমাই মন্দিৰ এটা ৰাখিছে। এইবিলাক চেলফি পইণ্ট চব। আপোনালোকে অতি সোনকালে ক্ৰয় কৰক। 100 টকাত বোলে, মাত্ৰ 100 টকাত বোলে ক্ৰয় কৰক আপোনালোকে। আমি আৰু এতিয়া ওলাই আহিলোঁ। গধূলি দেখাই আছোঁ আপোনালোক সকলোকে কমলপুৰৰ পূজা দেখাম। পূজাৰ পৰা ওলাই আহিলোঁ। এতিয়া আৰু এখন পূজা আছে। আমি মানে চাংচাৰিৰ পৰা এইটো বাৰে আহিছোঁতো, এইখন পূজা চালোঁ। বহুত ধুনীয়াকৈ বনাইছে, দেখাইছোঁ আপোনালোকক। মানে আজি ইয়াৰ বাৰ্থডে আৰু সেইকাৰণে মোক ইয়ে আজি চব যি কৰিছে, যি খুৱাইছে, আজি ইয়ে খুৱাইছে মোক। কেনে এনে ভাল লাগছে নাই? বেয়া লগা নাই, এতিয়া বেয়া লাগব। এই বঢ়িয়া লাগছে। জাগাখিনিও চাফা বঢ়িয়া পুৰা ক্লিন কৰি ৰাখিছে, ডাষ্টবিন ৰাখি থৈছে। এনেকুৱা পূজাত আহি ভাল লাগে, সেইকাৰণে আহিলোঁ। এতিয়া কমলপুৰত আহিছোঁ, আপোনালোক কমলপুৰৰ পূজা দেখাম। কমলপুৰত ৰাৱণ দা কৰা দেখাম আপোনালোকক। ৰাৱণ জ্বলাব, তাকে চাবলৈ আহিছোঁ আৰু দেখাই আছোঁ। চাই থাকক আপোনালোকে। কমলপুৰতো মানে আগতে অহা নাই, আজিয়ে আহিছোঁ আৰু দেখাই আছোঁ। ইয়াতো ধুনীয়াকৈ সজাইছে লাইটেৰে, এইবোৰ আলাই ভাল লাগিছে আহি। দেখাই আছোঁ দিয়ক, আগলৈকে চাই থাকক। বহুত মানুহ কিন্তু আহিছে। এইবিলাক চাওক, মানুহ চাওক কিমান মানুহ ৰাৱণ দা কৰা চাবলৈ আহিছে সকলোৱে। বহুত মানুহ। ৰাৱণ জ্বলাব আমাৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। তেওঁ জ্বলাব আৰু আপোনালোক দেখাই আছোঁ। ৰাৱণ জ্বলোৱাৰ আগতে অলপ ফটকা ফুটাই লৈছে আনন্দতে, যিহেতু ৰাৱণ দাহ কৰিব এতিয়া। পুৰা ফুটাই আছে আৰু আমাৰ সন্মানীয় বিধায়ক
চব ৰাৱণ বঢ়িয়া খায় ৰাৱণ জ্বলাব ধৰিছে আৰু এতিয়া কিন্তু নুমাই গ'লো মানে ৰাৱণটো অলপ সেমেকি আছে যিহেতু নিয়ৰ কৰি আছে জুইকুৰা নুমাই গ'ল ঠিকে আছে ৰাৱণ জ্বলিবলৈ ষ্টাৰ্ট হৈ গৈছে আৰু ৰাৱণৰ ফিফটি পুৰা গ'লেই জ্বলি আছে ৰাৱণ পুৰা ফটকা চিটি আছে ৰাৱণ দাহ যাবলৈ ধৰিছে আৰু এয়া পুৰা জুই লাগিবলৈ ধৰিছে পুৰা লাগি আছে আৰু মাথা কেইটাত কিন্তু বেছি লগা নাই ৰাৱণৰ দেহটো বাগৰি পৰিল মাথা কেইটা ওলমি থাকিল ৰাৱণ জ্বলোৱা দেখালোঁ আপোনালোকক যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব জয় অসম